তলৰ কোনটো ক্ৰমিক জোৰ নিম্নলিখিত সমীকৰণটোৰ সমাধান হয় তোমাক এটা সমীকৰণ দিয়া হৈছে আৰু সমীকৰণটো হৈছে 4x - 1 = 3y + 5 সেই সাপেক্ষে তোমাক দুটা ক্ৰমিক জোৰ দিয়া হৈছে প্ৰথম ক্ৰমিক জোৰটো হৈছে 3,2 আৰু দ্বিতীয় ক্ৰমিক জোৰটো হৈছে 2,3 তুমি এতিয়া নিৰ্ণয় কৰিব লাগে তলৰ কোনটো ক্ৰমিক জোৰ ওপৰৰ সমীকৰণটো সমাধান হ'ব এতিয়া এটা ক্ৰমিক জোৰক এটা সমীকৰণৰ সমাধান বুলি কোৱা হ'ব যদিহে উক্ত ক্ৰমিক জোৰটোৱে সমীকৰণটো সিদ্ধ কৰে মানে যদিহে আমি ক্ৰমিক জোৰটোত যেটো x সমান হ'ব সেই x মানটো সমীকৰণটোত বহাই দিও আৰু একেদৰে যদি মই y মানটো সমীকৰণটোত বহাই দিও তেন্তে সমীকৰণটো বাওপক্ষ আৰু সোপক্ষ সমান হ'ব লাগিব এইখিনিতে মই তোমালোকক এটা কথা মনত পেলাই দিও এটা যদি এনেদৰে ক্ৰমিক জোৰ লিখা থাকে তাত তোমাৰ প্ৰথমটোৱে x মান বুজায় ঠিক একেদৰে দ্বিতীয়টোৱে আমাৰ y মান বুজায় তেন্তে প্ৰথম ক্ৰমিক জোৰটোৰ পৰা মই এটা কথা ক'ব পাৰো x = 3 y মানটো হৈছে 2 তেন্তে মই এই ভ্যালু গিটা ওপৰৰ সমীকৰণটোত বহাই চাব লাগিব সমীকৰণটোত বহাই চোৱাৰ লগে লগে যদি সিদ্ধ হয় সমীকৰণটো তেন্তে আমি কম যে 3,2 টো ওপৰৰ সমীকৰণটোৰ এটা সমাধান হ'ব আহাচোন আমি বহাও প্ৰথম যেহেতু সমীকৰণটোত আছে 4 * x মানে মই লিখিব লাগিব 4 * x x ৰ মানটো কিমান প্ৰথম ক্ৰমিক জোৰটোৰ মতে 3 4 * 3 -1 is equal to 3 * y y মানটো যেহেতু 2 তেন্তে y মানটোত মই 2 লিখিম তাৰপা প্লাস 5 this implies 4 * 3 মানে 12 -1 is equal to 3 * 2 মানে 6 plus 5 is equal to মই লিখিব পাৰো 12 - 1 মানে 11 is equal to 6 plus 5 মানে 11 এতিয়া চোৱাচোন তুমি বাওপক্ষটো 11 পাইছা সোঁপক্ষটো 11 পাইছা মানে সমীকৰণটো সমতাটো বৰ্তি আছে যেতিয়া তুমি 3,2 ক্ৰমিক জোৰটো সমীকৰণটোত বহাই দিলা সমীকৰণটো সিদ্ধ হৈছে তেন্তে আমি ক'ব পাৰো যে 3,2 টো উপৰোক্ত সমীকৰণটো সমাধান হ'ব একেদৰে তুমি দ্বিতীয় ক্ৰমিক জোৰটো পৰীক্ষা কৰি চোৱাচোন দ্বিতীয় ক্ৰমিক জোৰটোত আমাৰ x মান কিমান 2 আৰু y মান কিমান 3 এই মানকেইটা সমীকৰণটোত বহাই চোৱা যেহেতু আমাৰ সমীকৰণটো 4 * x x ৰ মানটো এবাৰ মই কিমান বহাম 2 বহাম কাৰণ x ৰ মানটো এবাৰ 2 -1 is equal to 3 * y যেহেতু y মানটো এবাৰ হ'ব মই 3 তেন্তে y ঠাইত লিখি দিম মই 3 plus 5 এতিয়া সিম্পলিফাই কৰি যোৱা 4 * 2 মানে 8 -1 is equal to 3 * 3 মানে 9 হ'ব plus 5 this implies 8 - 1 8 পৰা 1 বিয়োগ কৰিলে 7 হ'ব is equal to 9 লগত 5 যোগ কৰিলে 14 হ'ব এতিয়া তুমি এটা কথা চোৱা এই সমীকৰণটোত বাওপক্ষ আৰু সোঁপক্ষ সমান হ'ল নি না হোৱা বা এই উক্তিটোত বাওপক্ষ আৰু সোঁপক্ষ সমান হোৱা নাই কাৰণ বাওপক্ষত আছে 7 আৰু সোঁপক্ষত আছে 14 আমি জানো যে এই দুটা কেতিয়াও সমান নহয় মানে আমি ক'ব পাৰো যে সমীকৰণটো সমতাটো বৰ্তি থকা নাই তেন্তে ইয়াত সমান চিন নাহে ঠিক একেদৰে ইয়াতো সমান চিন নাহে ঠিক একেদৰে ইয়াতো সমান চিন নাহে তাৰ মিনিং এইটোৱে যে 2,3 ক্ৰমিক জোৰটোৱে উপৰোক্ত সমীকৰণটো সিদ্ধ কৰা নাই ইয়াৰ পৰা এটা কথা কনফাৰ্ম 2,3 টো উপৰোক্ত সমীকৰণটোৰ এটা সমাধান নহয় তেন্তে আমাৰ উত্তৰ কোনটো হ'ব আমাৰ উত্তৰ হ'ব 3,2 কেৱল 3,2 টো উপৰোক্ত সমীকৰণটোৰ এটা সমাধান হয়